খাদ্যখিনি বনাবৰ কাৰণে কি কৰিব সি বেলেগ বেলেগ কিবা বস্তুৰ সহায় ল'ব উৎসৰ সহায় লয় প্ৰথম কোনটো সহায় লয় লাইটৰ সহায় লয় লাইট মানে সূৰ্যৰ পোহৰৰ সহায় ল'ব সূৰ্যৰ পোহৰৰ কথাটো চাবচোন যদি আমি যদি এই কথাখিনি এটা ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত লিখি যাওঁ তেতিয়া চবতকৈ বেছি ভালকৈ বুজি পাওঁ এইখিনি শুনি থাকিবা ফটোচিনথেসিসৰ কথাখিনি পাতিম শুনি থাকিবা ইয়াত কৈছিলোঁ যে ইয়াৰ আমি এটা ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত যদি লিখিব ট্ৰাই কৰোঁ তেতিয়াহ'লে সালোক সংশ্লেষণ বা ফটোচিনথেসিসটো বুজিব সহজ হয় মই কি লিখি আছোঁ যদি জানা যদি দেখিছা কৈ দিবা এইটো দেখিছোঁ নে আগতে ইয়াৰ নাম কাৰ্বন ডাই অক্সাইড ক'ত আছে কাৰ্বন ডাই অক্সাইড ওপৰত আমি য'ত আছোঁ ইয়াতো কাৰ্বন ডাই অক্সাইড আছে আমি যে নাকেৰে আমি এক্সেল কৰি আছোঁ ন আমাৰ নিশাহত কাৰ্বন ডাই অক্সাইড ওলাই আছে আৰু কাৰ্বন ডাই অক্সাইড আমাৰ ওচৰে পাজৰে থকা পৰিৱেশত আছে আৰু এই পৰিৱেশত অকল ইয়াতে নহয় য'ত উদ্ভিদ আছে তাৰ চাৰিওফালে তেনেকুৱাকৈ কাৰ্বন ডাই অক্সাইড উলিয়াই দিব পৰা জীৱ জন্তুও আছে আছেনে নাই জংঘলত বহুত থাকে গছ তাৰ লগত বহুত জীৱ জন্তু আৰু সেই জন্তুবিলাকে কি কৰে কাৰ্বন ডাই অক্সাইড দি থাকে তাত তো আমাৰ ইয়াত আমি জন্তুকেইটা আছোঁ ন আমি জন্তুকেইটা কি কৰিছোঁ এই ওপৰত যে গছডাল আছে তাক দি আছোঁ কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইড আমি ওলাই দিছোঁ সি লৈ গৈ আছে এনেকৈ লৈ গ'ল সি আৰু কি লাগিব তাক H2O মানে পানী আমি ৰাসায়নিক সংকেতটো H2O বুলি লিখিম বুজিম আৰু ডাঙৰ হ'লে এইবিলাকো বুজাই দিম হাইড্ৰজেন মানে কি অক্সিজেন ক'ত আছে ইয়াত সেইখিনি বুজিম তাৰ আগতে এটা গম পোৱা যে ইয়াক পানী লাগিব পানী ক'ৰ পৰা লৈ উঠিলে মাটিৰ তলৰ পৰা ল'ব পাৰে কেনেকৈ লয় কোনে লয় শিপাই উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শুহি ল'ব পাৰে আৰু এইখিনি লৈ ক'ত লৈ যাবহি তাৰ মাজেৰে সেনেকুৱা এটা ৰাস্তা আছে সেই ৰাস্তাটোৰে তাৰ য'ত পাতবিলাক আছে পাতবিলাকো লৈ যায় পাতটো হৈছে উদ্ভিদৰ কিটচেন আমাৰ যেনেকৈ ঘৰত এটা কিটচেন আছে নে নাই তো উদ্ভিদডালৰ কিটচেনটো হৈছে পাত পাতত সি কাৰ্বন ডাই অক্সাইড লৈ আহিছে কাৰ্বন ডাই অক্সাইড কোনে আনিছে সেইটো পানী কোনে আনিলে উদ্ভিদৰ শিপাই আনিছে মাটিৰ তলৰ পৰা কাৰ্বন ডাই অক্সাইড আকৌ কোনে আনিছে এটা যদি আমি গছৰ পাত ড্ৰ কৰোঁ এই পাতটোৰ ভিতৰত আমি যদি মাইক্ৰস্কোপত চাওঁ চকুৰে দেখা নাপায় কিন্তু এইটো বস্তু মাইক্ৰস্কোপত যদি চাওঁ আমি কি দেখা পাবা মাইক্ৰস্কোপত পানী দেখা পাম আৰু এটা বস্তু ভালকৈ দেখা পাম কি পাবা ইয়াত সৰু সৰু কিছুমান সৰু সৰু ফুটাৰ দৰে আছে বল আছে প'ৰ্ছ বুলি কয় ইংৰাজীত প'ৰ্ছ আৰু সেই প'ৰ্ছবিলাকৰ মাজেদি কাৰ্বন ডাই অক্সাইড সি শুহি ল'ব পাৰে যিটো আমি চকুৰে দেখা নাপাওঁ তাত আছে কিন্তু মাইক্ৰস্কোপত চালে দেখা পায় সেইটোৰ নাম হৈছে ষ্টমাটা বা পত্ৰৰন্ধ্ৰ ষ্টমাটা হৈছে ইংৰাজী নামটো আৰু পত্ৰৰন্ধ্ৰ মানে সৰু এটা হোল আছে ফুটা এটা আছে আমাৰ নাকটোৰ দৰে কিন্তু তাৰ ইমান ডাঙৰ নহয় আমাৰ নাকটোৰ দৰে আমাৰ নাকটোৰে অক্সিজেন গৈছে উদ্ভিদৰ পত্ৰৰন্ধ্ৰটোৰে কাৰ্বন ডাই অক্সাইড লৈ গৈছে বুজিলা আৰু সেই কাৰ্বন ডাই অক্সাইডখিনি কি কৰিছে সি পাতৰ ভিতৰত বস্তুৰ নাম লিখি থৈ দিছোঁ এইটো হৈছে পত্ৰৰন্ধ্ৰ লাগি চাই থকা